কিন্তু মই কওঁ ঈশ্বৰৰ আশীৰ্বাদ আজি 2 মাহ হ'ল ঈশ্বৰে যিমানে কি মানে যাদু কৰি দিছে আমাৰ বিটিআৰত মানে 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 বিটিআৰৰ 35 লাখ জনসাধাৰণৰ ভিতৰত মানে 80% জনসাধাৰণে ইউপিপিএলকে দেখা পায় এতিয়া মানে ইউপিপিএলৰ লগত থাকিম যি দলে মানে আমাৰ বিটিআৰত শান্তি আনিছে স্কুল কলেজৰ এটা ভাল ব্যৱস্থা কৰিছে আমাৰ মানে মেডিকেল ডিপাৰ্টমেণ্টৰ এটা ভাল ব্যৱস্থা কৰিছে আৰু ক'ব গ'লে যি কাম মানুহৰ সমস্যা হ'ল মাটিৰ সমস্যা যি কাম 17 বছৰত হোৱা নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ লগে লগে এই মাটিৰ সমস্যা মানুহৰ মানে ইজি প্ৰচেছত অনলাইনত ইজি প্ৰচেছত অফলাইনত হৈ আছে যি বেদখলী জৰিমনা মানুহৰ মাটিৰ মানে খাজনা দিব পৰা নাছিল এতিয়া অলৰেডি মানে চৰকাৰে মানে ৰাইজক আহ্বান জনাইছে আপোনালোকে আবেদন কৰক আমি মানে আবণ্টন পট্টা দিম ইয়াৰ কাৰণে বিশেষকৈ ৰাইজে আপোনালোকৰ আকৃষ্ট কোড হৈছে মাটি পট্টাৰ কাৰণে না কোনোবা আৰু কিবা আছে নাই মেইন কথা হ'ল মানুহ এটাই মানে সমস্যাত ভুগি আছিল ধৰা অশান্তিটো আছিল আগত এতিয়া বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগে এটা শান্তি আহিল তাতে সুখী তাৰপিছত মাটিৰ এটা সমস্যা হৈ আছিল ল'ৰা ছোৱালীক স্কলাৰশ্বিপৰ কাৰণে দিব লাগিলে বেদখলী জৰিমনা এইটো নাপায় এতিয়া চৰকাৰে আবণ্টন দি আছে 1,12,000 জনসাধাৰণক আবণ্টন দিলেই এতিয়া আকৌ বেদখলী জৰিমনাক যে মানে চৰকাৰী মাটিত মানে আবণ্টন দিব ওলাইছে ৰাইজ হেপী এই চৰকাৰৰ লগত আমি থাকিম অহাবাৰ আমি বিটিচিত মানে প্ৰমোদ বড়ো চৰকাৰক অকলশৰীয়া মানে আমি চৰকাৰ বনাই এৰিম বুলি ৰাইজে উঠি পৰি লাগিছে আজি মোটামুটি 260 জন ৰাইজে আহি ইয়াতে দক্ষিণ কালিখোলা গৰিয়াঝাৰ বিভিন্ন নিজ গৰিয়াঝাৰ এনেকুৱা মানে আমাৰ 6-7খন গাঁৱৰ ৰাইজে আহি ইয়াতে জইন কৰিছে আৰু বহুত ৰাইজে কৈ আছে আমাক কিয় মাতা নাই আমিও গ'লো হয় বিভিন্ন দলত আছে দলৰ নাম নকওঁ বিভিন্ন দলত থকা ৰাইজে ইয়াতে আমাৰ নেতাসকলক ফোন কৰি আছে আমাক ক'লে আমি 50 জন 100 জন 200 জন আহিলো হয় বুলি উল্টা গালিহে পাৰি আছে আমিও আহিলো হয় বুলি পৰৱৰ্তী সময়ত ফুল ফিল আপ হ'ব আমাৰ ৰাইজে এটা মানে আহ্বান কৰি আছে আপোনালোকে এটা 29 মেগা জইনিং ব্যৱস্থা কৰক আমি 10,000 জনগণ আহি জইনিং কৰিম বুলি ৰাইজে আমাক মেছেজ দি আছে বিশিষ্ট ব্যক্তি হিচাপে আজি কোনে জইন কৰিছে আপোনালোকৰ বিশিষ্ট ব্যক্তি হিচাপে আমাৰ বাবুল দাস ডাঙৰীয়া তেখেত মানে আমাৰ সংগঠনত তেখেত মানে এই আমাৰ বেংগলী ফেডাৰেশ্যনৰ সংগঠনত এটা লিডাৰ মানে জিলাৰ মানে লিডাৰ আছিল তেওঁ সংগঠন ত্যাগ কৰি এই এলেকাত বিভিন্ন ৰাইজৰ সুখ দুখ বিভিন্ন কামত তেখেতে মানে আগভাগ লৈ এই ৰাইজক কাম কৰি আছিল আৰু আমাৰ মানে অমূল্য দাস ডাঙৰীয়া এই এলেকাৰ মানে আমাৰ ধৰক ক'ব নাপায় কি দায়িত্বত আছে অলপ চৰকাৰীভাৱে যিয়ে নহওক তেখেত অমূল্য দাস ডাঙৰীয়াও এই মানে এলেকাত এটা মানে ডাঙৰ গধুৰ দায়িত্বত আছিল তেখেতেও যে আজি মানে ভাল পাই যে আহিছে ময়ো আচৰিত হ'লোঁ মোৰে বাল্যকালৰ বন্ধু তেওঁ বেলেগ দলত মানে এনেকুৱা আছিল আজি সেই দল ত্যাগ কৰি আজি এই দলত আহিলে তেখেতক মই আন্তৰিক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ নাই নাই একো নাই মানে মানে কি হয় কিছুমান দলৰ নামটো ক'ব বিচৰা নাই মই মানুহ বা ৰাইজৰ মানে এই মানে আশা ৰাইজৰ নামহে ক'ব বিচাৰিছোঁ शान्तिपुरनि फुंखा एन्टारप्राइज बाजार शोरूमा उदांस्रि साननि थाखाय गेदेर अफार लानानै फैदों गासैबो रोखोमनि गोजाम बाइकखौनो सोलायनानै लांनो हागोन गोदान बाइक शान्तिपुर बाजारनि भुटान रोडनि साखाथियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमा बाइक सालायनो मोजां मोनग्राफोरनि थाखाय उदांस्रि साननि गेदेर अफार लानानै फैदों नोंथाङा गोदान बाइकखौ 500 राङावनो नोंथांनि नांगौ बायदि गोदान बाइकखौ आवग्रिनानै बुकिं खालामनो हागोन आरो नोगोद रांजों लायब्ला 1000 केशबेक हरफिननाय जागोन बाइक बायनायजों लोगोसे बेसेन होनाङा जासे हेलमेट मोननो हागोन लोगोसे 10 लिटार पेट्रल फ्रि मोननो हागोन लोगोसे नोंथाङा बाइकखौ मोनलांनो थाखाय लोगोआव लाबोफानांगोन आधार कार्ड पेन कार्ड भटार कार्ड आरो बेंक एकाउन्ट बे बाम्पार धामाका अफारा आगस्ट दाननि 31 अक्ट'सिम जागोन होननानै फोरमायदों फुंखा एन्टारप्राइजनि बाजार शोरूमा अब्लालाय मानोथो नेनानै थाबावनो थाबैनो सुलुद लादो जानबुं नं 7099100995 एबा 6003817191